ওয়েলকাম টু পাইজ ব্লগ। আমি আজি ক'ত যাই আছো? আমাৰ মানে কালি কলেজত কিবা এটা আছে, কিবা প্ৰগ্ৰাম আছে আৰু বিহুৰ, তো আমি শ্বপিঙত যাই আছো। আমাৰ কলেজৰ ওচৰৰে দোকান হয়, যিহেতু আমাৰ চিনাকি দোকানটো আমি ইয়াতেই সোমালোঁ আৰু ইমানো শ্বপিং নাই, সৰু সৰু বস্তু কিছুমান কিনিব লগা আছে, তো কিনি লওঁ আৰু চাই থাকক আপোনালোকে। বস্তুখিনি কিনি ল'লোঁ আৰু এতিয়া আমি লাঞ্চ কৰিম, তো বলক আপোনালোকেও মোৰ লগত। গুড আফটাৰনুন গাইজ। এতিয়া আমি এখন ৰেষ্টুৰেণ্টত আছোঁ, তো ৰেষ্টুৰেণ্টৰ ভিউটো মই আপোনালোকক দেখাই আছোঁ, চাই থাকক। Hey guys, এতিয়া আমি ঘৰত যাই আছোঁ। আমি শ্বপিং কৰিলোঁ এণ্ড খালোঁ আৰু পেকিঙো ল'লোঁ, তো এতিয়া আমি ঘৰত যাই আছোঁ। ঘৰত যাওঁ